নমস্কাৰ কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ বিশেষ খবৰ, চাহ বাগিচাৰ নিস্তব্ধতাৰ আলাৰত চলি আছিল এটা অশুভ কাণ্ড। কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিচাত হোৱা হোমিওপেথিক চিকিৎসকৰ এক কুকাণ্ড উন্মোচিত হৈছে। ৩ বছৰ ধৰি স্বীকৃতি নথকা ডিগ্ৰীৰ ভিত্তিত চিকিৎসা চলাই অহা এজনক আজি আৰক্ষীয়ে আটক কৰিছে। তেজপুৰৰ সবিতা দাস নামৰ এগৰাকী মহিলাই নিজৰ ঘৰতেই চিকিৎসা কেন্দ্ৰ চলাই আছিল। তেওঁ বিভিন্ন হোমিওপেথিক প্ৰতিষ্ঠানৰ ডিগ্ৰী থকা বুলি দাবী কৰিছিল, কিন্তু তদন্ত পোহৰলৈ আহিছে যে এই প্ৰতিষ্ঠানবোৰ চৰকাৰীভাৱে স্বীকৃত নহয়। অসম চিকিৎসা পঞ্জীয়ন পৰিষদ আৰু ভিজিলেন্স শাখাৰ যুটীয়া অভিযানত ডাক্তৰ অভিজিৎ নেওগৰ নেতৃত্বত এই অভিযান সফল হয়। অৱশেষত জখলাবন্ধাৰ পৰা সবিতা দাসক গ্ৰেপ্তাৰ কৰা হয়। ইপিনে স্বাস্থ্য বিভাগৰ বিষয়া আৰু পৰিদৰ্শকে এই ক্ষেত্ৰত আগতেই কহা নজৰ ৰাখি আহিছে। এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে চাহ বাগিচাৰ অঞ্চলত স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কিমান সতৰ্কতাৰ প্ৰয়োজন। বৰ্তমান আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াই আছে। সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।